নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ 9 নম্বৰ অধ্যায়টো প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছো পাঠটো হৈছে অধ্যায় 9 পৰিসীমা আৰু কালি তোমালোকৰ এই পাঠটো দ্বিতীয় গোট পৰীক্ষা আৰু বছৰিকা পৰীক্ষাত আহিবলগীয়া পাঠ তোমালোকৰ প্ৰশ্নখিনি কিতাপত আছে অধ্যায় 9 পৰিসীমা আৰু কালি আমি প্ৰশ্ন উত্তৰখিনিলৈ যোৱাৰ আগত আমি পৰিসীমা কাক বোলে আৰু কালি কাক বোলে ভালদৰে জানি ল'ব লাগিব এতিয়া পৰিসীমা কাক বোলে উত্তৰটো দিয়া আছে কোনো আকৃতিৰ কাখৰ মুঠ দৈৰ্ঘ্য পৰিসীমা বোলা হয় কোনো এটা আকৃতিৰ ধৰা এটা ত্ৰিভুজ বা এটা বৰ্গ বা এটা আয়তৰ কাখৰ যিখিনি দৈৰ্ঘ্য কাখৰ মুঠ দৈৰ্ঘ্যখিনি কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় অৰ্থাৎ সীমাৰ সমষ্টিকে পৰিসীমা বোলে ত্ৰিভুজৰ পৰিসীমা তোমালোকৰ কিতাপতো ইয়াত ধুনীয়াকৈ দিয়া আছে ফুলনি এখনৰ কাখৰ দৈৰ্ঘ্যটো কেনেকৈ উলিওৱা আছে তেনেকৈ দিয়া আছে ত্ৰিভুজৰ পৰিসীমা কেনেকৈ উলিওৱা হয় ত্ৰিভুজৰ পৰিসীমা সমান ত্ৰিভুজৰ তিনিডাল বাহুৰ যোগফল ত্ৰিভুজৰ তিনিডাল বাহুৰে আগৰে ক্ষেত্ৰ বুলি আমি জানোৱে এটা ত্ৰিভুজ এই তিনিডাল বাহুৰ কিমানখিনি মানে দৈৰ্ঘ্যখিনি আমি যদি দিশটোক যদি আমি যোগ কৰোঁ যোগ কৰিলে তেতিয়া কি ওলাব ত্ৰিভুজৰ পৰিসীমা ওলাব ইয়াৰ পিছত সমবাহু ত্ৰিভুজৰ পৰিসীমা সমবাহু মানে বুজি পাইছানে যি ত্ৰিভুজৰ বাহু কেইডাল সমান সমবাহু ত্ৰিভুজৰ পৰিসীমাটো উলিয়াবৰ কাৰণে আমি তিনিডাল বাহু যোগ কৰি থাকিব লাগে কি কৰিব লাগিব 3 পূৰণ এটা বাহুৰ দিশ পালে আমি তিনিডাল বাহুৰ কাৰণে হৈ যাব হয়নে যিহেতু সমবাহু ত্ৰিভুজৰ তিনিডাল বাহু সমান চতুৰ্ভুজৰ পৰিসীমাৰ কাৰণে আমি কি কৰিব লাগিব চাৰিডাল বাহুৰ দীঘৰ যোগফল চতুৰ্ভুজটোৰ কাৰণে আমি জানো চাৰিডাল বাহুৰে আগৰা ক্ষেত্ৰক চতুৰ্ভুজ বুলি কোৱা হয় সেই চাৰিডাল বাহুৰ দীঘৰ যোগফলটো আমি কি কৰিম আমি চাৰিডাল বাহু দিশটোক যোগ কৰি দিম যোগ কৰাৰ ফলত কি হ'বগে চতুৰ্ভুজৰ পৰিসীমাটো ওলাব আয়তৰ পৰিসীমা আয়তৰ মুখামুখি বাহুবিলাক সদায় সমান হয় মুখামুখি বা বিপৰীত বাহুবিলাক সমান হয় সেয়ে আমি কেনেকৈ উলিয়াম 2 পূৰণ দিশ যোগ প্ৰস্থ ইয়াত আমি দুডাল বাহু মানে একে নহব জানো সেই কাৰণে 2 পূৰণ দিশ যোগ প্ৰস্থ লিখিলে হ'ব অৰ্থাৎ দিশ আৰু প্ৰস্থক যোগ কৰি 2 ৰে পূৰণ কৰিব লাগে তাৰ পিছত আহিব বৰ্গৰ পৰিসীমা কেনেকৈ উলিয়াম বৰ্গ মানে হৈছে চাৰিডাল সমান বাহুৰে আগৰা ক্ষেত্ৰক বৰ্গ বুলি কোৱা হয় না বৰ্গৰ চাৰিডাল বাহুৱে সমান হয় সেই কাৰণে ইয়াতো আমি চাৰিডাল বাহু যোগ কৰি নাথাকি 4 পূৰণ এটা বাহুৰ দিশ দিয়া থাকিলে আমি তাক 4 ৰে পূৰণ কৰি বৰ্গৰ পৰিসীমা উলিয়াব পাৰিম হ'বনে বা চাৰিটা বাহুৰ দীঘৰ যোগফল একেই ইয়াৰ পিছত আহিব কালি পাঠটো যিহেতু কালিও আছে কালি কাক বোলে বন্ধ আকৃতি এটাই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাকে আকৃতিটোৰ কালি বুলি কোৱা হয় এতিয়া ত্ৰিভুজটোৰ ভিতৰত কিমান অংশ ঠাই আগুৰি আছে সেই আগুৰি থকা অংশটোকে কি বুলি কোৱা হ'ব কালি বুলি কোৱা হ'ব ত্ৰিভুজটো এটা কেনেকৈ উলিয়াই ইয়াত দিয়া আছে আয়তৰ কালি কেনেকৈ উলিয়াই আয়তৰ কালি সমান আয়তৰ দিশ পূৰণ আয়তৰ প্ৰস্থ আমি আগতেই পাই আহিছো যে আয়তৰ মুখামুখি বাহুবিলাক সমান হয় মানে দুটা বাহু সমান হ'ব সেই কাৰণে ইয়াত আয়তৰ দিশ পূৰণ আয়তৰ প্ৰস্থ উলিয়াই দিলে আমি কেনেকৈ উলিয়াম ধৰা এটা ধৰি লৈছো 7 পূৰণ 5 বৰ্গ সেন্টিমিটাৰ 35 বৰ্গ সেন্টিমিটাৰ তাৰ পিছত আহিব বৰ্গৰ কালি বৰ্গটো চাৰিডাল বাহু সমান বুলি আমি পাই থৈছো সেই কাৰণে দিশ পূৰণ দিশ এতিয়া যেনে এটা ধৰি লৈছো দিশটো আছিলে বৰ্গৰ দিশ ধৰা 8 আছিলে সেই কাৰণে 8 পূৰণ কৰিলে আমি কি পাম 64 বৰ্গ সেন্টিমিটাৰ পাম আয়ত বা বৰ্গৰ কালিৰ একক বৰ্গ সেন্টিমিটাৰ বা বৰ্গ মিটাৰ হ'ব এটো মনত ৰাখিবা তোমালোকে এককটো কি হ'ব বৰ্গ সেন্টিমিটাৰ বা বৰ্গ মিটাৰ লিখিব লাগিব আগত সেন্টিমিটাৰ থাকিলে তোমালোকে পিছত বৰ্গ সেন্টিমিটাৰ লিখিব লাগিব এতিয়া আমি প্ৰশ্ন উত্তৰলৈ আহিছো অনুশীলনী 9 এক নম্বৰ প্ৰশ্নটো আছে কিছুমান ত্ৰিভুজৰ বাহুৰ দিশ দিয়া আছে প্ৰতিটোৰে পৰিসীমা নিৰ্ণয় কৰা এতিয়া তোমালোকৰ প্ৰশ্নটো দিয়া আছে যে কিছুমান ত্ৰিভুজৰ ইয়াত বাহুৰ দিশ দিয়া আছে তোমালোকে মাত্ৰ কি উলিয়াব লাগে পৰিসীমা উলিয়াব লাগে কটো দিয়া আছে বাহু তিনিটাৰ দিশ ক্ৰমে 4 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আমি আগতেই পাই আহিছো যে ত্ৰিভুজৰ পৰিসীমা উলিয়াবৰ কাৰণে আমি কি কৰিম গোটেইকেইডাল বাহু আমি যোগ কৰি দিম সেই কাৰণে দিয়া আছে বাহু তিনিটাৰ দিশ 4 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আমি জানো যে ত্ৰিভুজৰ পৰিসীমা সমান বাহু তিনিটাৰ দীঘৰ যোগফল সেইকাৰণে আমি তিনডাল বাহুৱে যোগ কৰি দিম সমান 4 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আমি যোগ কৰি কি পালো 16 সেন্টিমিটাৰ উত্তৰটো হ'ব 16 সেন্টিমিটাৰ ক খ গ ত্ৰিভুজৰ ক খ বাহু 5 সেন্টিমিটাৰ খ গ বাহু 4 সেন্টিমিটাৰ আৰু ক গ বাহু 6 সেন্টিমিটাৰ এতিয়া এটো তোমালোকৰ দিয়া আছে যে এটা ত্ৰিভুজৰ কথা কৈছে এটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ কৈছে যে ক খ গ ত্ৰিভুজ ক খ
ক খ গ ত্ৰিভুজটোৰ ইয়াত কোৱা আছিলে ক খ গ ত্ৰিভুজটোৰ ক খ বাহু 5 সেন্টিমিটাৰ খ গ বাহু 4 সেন্টিমিটাৰ ক খ বাহু 5 আৰু খ গ বাহু 4 আৰু এটা দিয়া আছে যে ক গ বাহুডাল হৈছে 6 সেন্টিমিটাৰ ক গ বাহুডাল 6 সেন্টিমিটাৰ এটা দিয়া আছে নহয় এই তিনডাল বাহুৰে দিক দিয়া থাকিলে নাই তিনডাল আমি কি কৰিম যোগ কৰি দিম ইয়াত দিয়া আছে ক খ গ ত্ৰিভুজৰ ক খ বাহু 5 সেন্টিমিটাৰ খ গ বাহু 4 সেন্টিমিটাৰ ক গ বাহু 6 সেন্টিমিটাৰ এতিয়া আমি কি কৰিম এতেকে ক খ গ ত্ৰিভুজটোৰ পৰিসীমা সমান ক খ বাহু যোগ খ গ বাহু যোগ ক গ বাহু সমান 5 সেন্টিমিটাৰ যোগ 4 সেন্টিমিটাৰ যোগ 6 সেন্টিমিটাৰ সমান 15 সেন্টিমিটাৰ তাৰ পিছত 2 নম্বৰটো এটা ত্ৰিভুজৰ পৰিসীমা 25 সেন্টিমিটাৰ ত্ৰিভুজটোৰ দুটা বাহুৰ দিশ ক্ৰমে 7 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ তৃতীয় বাহুটোৰ দিশ কিমান এতিয়া আমাৰ ইয়াত দিয়া আছে যে ত্ৰিভুজটোৰ পৰিসীমাও দিয়া আছে আৰু দুটা বাহুৰ দিশ দিয়া আছে মানে তিনটা বাহুৰ দিশ দিয়া নাই ইয়াত নিদিয়া বাহুটোৰ দিশ উলিয়াবলৈ দিছে আমি কেনেকৈ উলিয়াম এটো দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমা 25 সেন্টিমিটাৰ আৰু আমি দুটা বাহুৰ দিশ দিয়া আছে দুটা বাহুৰ দিশ সমান 7 সেন্টিমিটাৰ যোগ 9 সেন্টিমিটাৰ আমি কি দুটা বাহুৰ দিশটো আমি একেলগে যোগ কৰি পেলাম যোগ কৰি কিমান পালো 16 সেন্টিমিটাৰ আৰু পৰিসীমাটো দিয়া আছে হয়নে এই তিনডাল বাহু যোগ কৰিলে আমি পৰিসীমাটো পাওঁ সেই কাৰণে আমি কি কৰিম 25 টোৰ পৰা 16 টো বিয়োগ কৰি দিলে 3 নম্বৰ বাহুটোৰ আমি দিশটো পাই যাম এতিয়া কৈছে তৃতীয় বাহুটোৰ দিশ হ'ব 25 সেন্টিমিটাৰ বিয়োগ 16 সেন্টিমিটাৰ সমান 9 সেন্টিমিটাৰ ঠিক আছে বুজি নাপালে তোমালোকে কমেন্টত জনাব পাৰা আকৌ মই পুনৰ বুজাই দিম ইয়াত বেছিকে বুজাই থাকিলে ভিডিওটো বেছি দীঘল হৈ যায় হেকাৰণে অকমান অসুবিধা হয় 3 নম্বৰটো দিয়া আছে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ 7 সেন্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা কিমান ইয়াত কৈ দিয়া হল যে সমবাহু ত্ৰিভুজ আগৰটো নিচিনা কৈছনে কিন্তু কি কৈছে ইয়াত সমবাহু ত্ৰিভুজ বুলি কৈ দিলে সমবাহু ত্ৰিভুজ মানে আমি জানো যে ত্ৰিভুজটোৰ তিনডাল বাহুৱে সমান হ'ব সেই কাৰণে সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ দিয়া আছে এটা বাহুৰ দিশ 7 সেন্টিমিটাৰ মানে বাকি দুটা বাহুৰ দিশো কিমানে হ'ব 7 সেন্টিমিটাৰে হ'ব এনে উত্তৰটো চোৱা দিয়া আছে সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ দিশ সমান 7 সেন্টিমিটাৰ আমি জানো যে আৰু সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিওৱা ফৰ্মুলাটো 3 পূৰণ এটা বাহুৰ দিশ হয়নে এতেকে ত্ৰিভুজটোৰ পৰিসীমা হ'ব 3 পূৰণ 7 সেন্টিমিটাৰ সমান 21 সেন্টিমিটাৰ এটো ভালকে তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ ফৰ্মুলাটো মনত ৰাখিলে ধুনীয়াকৈ উত্তৰটো ওলাই যাব তাৰ পিছৰটো কৈছে প্ৰশ্নটো দীঘল হ'ব পাৰে কিন্তু তোমালোকে বুজি ললে একেবাৰে সহজ ক খ গ সমদ্বিবাহু ত্ৰিভুজটোৰ ক খৰ দিশ সমান ক গৰ দিশ যদি ক খৰ দিশ সমান 6 সেন্টিমিটাৰ আৰু খ গৰ দিশ সমান 5 সেন্টিমিটাৰ তেন্তে ত্ৰিভুজটোৰ পৰিসীমা কিমান ইয়াত কলে যে সমদ্বিবাহু তা মানে দুটা বাহুহে সমান এটা বাহু সমান নহয় হয়নে ইয়াত সমদ্বিবাহু ত্ৰিভুজটোৰ কোন দুটা বাহু সমান দি দিছে যে ক খ বাহুটোৱে ক গ বাহুটোৱে সমান হয়নে তেনেহলে ইয়াত তাৰে এই দুডাল বাহুৰে এডালৰ দিশ দিয়া থাকিলে আমি এডালৰ দিশ গম পাই যাম একেটাই হ'ব ইয়াত ক খৰ দিশ দিয়া আছে 6 সেন্টিমিটাৰ এতেকে কি হ'ব ক গৰ দিশও আমি গম পাই গলো যে 6 সেন্টিমিটাৰ আৰু এটাৰ দিশ দিয়া আছে যে খ গ যিডাল সমান নহয় হেডাল হৈছে খ গ বাহুৰ দিশ দিয়া আছে 5 সেন্টিমিটাৰ তেন্তে ত্ৰিভুজটোৰ পৰিসীমা কিমান এতিয়া আমি তিনডাল বাহুৰে দিশটো আমি উলিয়াই ল'ব লাগিব তিনডাল বাহুৰ দিশটো আমি গম পাইয়ে গলো ত্ৰিভুজটোৰ ক খ বাহুৰ দিশ ক গ বাহুৰ দিশৰ সমান হয়নে সেই কাৰণে ক খ বাহুৰ দিশ 6 সেন্টিমিটাৰ এতেকে ক গ বাহুৰ দিশ হ'ব 6 সেন্টিমিটাৰে আৰু খ গ বাহুৰ দিশটো দিয়া আছে 5 সেন্টিমিটাৰ এতেকে তিনডাল বাহুৰে দিশ পাই গলো আমি উলিয়াবলৈ সহজ হৈ গল এতিয়া ত্ৰিভুজটোৰ পৰিসীমা হ'ব 6 সেন্টিমিটাৰ যোগ 6 সেন্টিমিটাৰ যোগ 5 সেন্টিমিটাৰ এতেকে 17 সেন্টিমিটাৰ হ'ব উত্তৰটো 5 নম্বৰটো আছে কেইটামান আয়তৰ দিশ আৰু প্ৰস্থ দিয়া আছে প্ৰতিটোৰে পৰিসীমা আৰু কালি নিৰ্ণয় কৰা আয়তৰ আমি ফৰ্মুলাটো জানিব লাগিব যে আয়তৰ সূত্ৰটো আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো আমি জানোৱে আয়তৰ পৰিসীমা উলিওৱাটো হৈছিল 2 পূৰণ দিশ যোগ প্ৰস্থ হয়নে প্ৰতিটোতে এইকেইটা ফৰ্মুলাই খাব হৈ গল এতিয়া কটো আছে দিশ দিয়া আছে 6 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ উত্তৰ দিয়া আছে আয়তটোৰ দিশ 6 সেন্টিমিটাৰ প্ৰস্থ 4 সেন্টিমিটাৰ এতেকে পৰিসীমা হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ হয়নে আমি প্ৰথমে ব্ৰেকেটত থকা ভিতৰকিটা কৰি লম সমান 2 পূৰণ এই দিশ আৰু প্ৰস্থ কিমান আছিল আমি ইয়াত বহাই দিম 6 সেন্টিমিটাৰ যোগ 4 সেন্টিমিটাৰ এতিয়া তাৰ পিছত আমি কি কৰিম 2 পূৰণ এই দুইটা যোগ কৰি 10 পালো হয়নে 10 সেন্টিমিটাৰ আৰু সমান কি হ'ব 2 এ 10 এ পূৰণ কৰিলে 20 সেন্টিমিটাৰ উত্তৰটো হ'ব 20 সেন্টিমিটাৰ আৰু ইয়াত যিমান কিটা দিয়া আছে 4টা 5টা দিয়া আছে গোটেই কিটা একেই হ'ব এটা ফৰ্মুলাই হ'ব
তাৰপিছত কালি উলিয়াবলৈ দিছে নহয় কালিত আমি কেনেকৈ উলিয়াইছিলোঁ আয়তৰ কালি উলিয়াবলৈ কি কৰিব লাগে দীঘ আৰু প্ৰস্থক পূৰণ কৰিব লাগে এতিয়া আমাৰ দীঘো দিয়া আছে প্ৰস্থও দিয়া আছে দুইটা পূৰণ কৰিলে কি হ'ব 6 আৰু 4 পূৰণ কৰি আমি 24 বৰ্গ সেন্টিমিটাৰ খালি এইটো বৰ্গ সেন্টিমিটাৰ লিখিবলৈ নাপাহৰিবা এইটো বৰ্গ সেন্টিমিটাৰ হ'ব হয়নে তাৰপিছত আহিব খটো দিশ দিয়া আছে 10 সেন্টিমিটাৰ প্ৰস্থ 7 সেন্টিমিটাৰ ইয়াত উত্তৰ দিয়া আছে আয়তটোৰ দিশ 10 সেন্টিমিটাৰ প্ৰস্থ 7 সেন্টিমিটাৰ এতেকে পৰিসীমা হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ 10 সেন্টিমিটাৰ যোগ 7 সেন্টিমিটাৰ 2 পূৰণ 17 সেন্টিমিটাৰ এই দুইটা আমি যোগ কৰি দিলো আৰু 2 এ 17 পূৰণ কৰিলে 34 সেন্টিমিটাৰ পৰিসীমা হ'ব নেক্সট কালি হ'ব দিশ পূৰণ প্ৰস্থ 10 সেন্টিমিটাৰ পূৰণ 7 সেন্টিমিটাৰ 70 বৰ্গ সেন্টিমিটাৰ এইটা একেই হ'ব প্ৰায় তাৰ পিছৰ গটো দিয়া আছে দিশ 11 সেন্টিমিটাৰ প্ৰস্থ 9 সেন্টিমিটাৰ উত্তৰ দিয়া আছে আয়তটোৰ দিশ 11 সেন্টিমিটাৰ প্ৰস্থ 9 সেন্টিমিটাৰ এতেকে পৰিসীমা হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ 11 সেন্টিমিটাৰ যোগ 9 সেন্টিমিটাৰ সমান 2 পূৰণ 20 সেন্টিমিটাৰ সমান 40 সেন্টিমিটাৰ তাৰ পিছত আহিব কালি সমান দিশ পূৰণ প্ৰস্থ 11 সেন্টিমিটাৰ পূৰণ 9 সেন্টিমিটাৰ সমান 99 বৰ্গ সেন্টিমিটাৰ ঘটো আছে দিশ 12 সেন্টিমিটাৰ দিয়া আছে আৰু প্ৰস্থ 10 সেন্টিমিটাৰ দিয়া আছে আয়তটোৰ দিশ 12 সেন্টিমিটাৰ প্ৰস্থ 10 সেন্টিমিটাৰ এতেকে পৰিসীমা হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ সমান 2 পূৰণ 12 সেন্টিমিটাৰ যোগ 10 সেন্টিমিটাৰ 2 পূৰণ 22 সেন্টিমিটাৰ সমান 44 সেন্টিমিটাৰ কালি দিয়া আছে দিশ পূৰণ প্ৰস্থ সমান 12 সেন্টিমিটাৰ পূৰণ 10 সেন্টিমিটাৰ সমান 120 বৰ্গ সেন্টিমিটাৰ 6 নম্বৰটো আছে বৰ্গৰ দিশ দিয়া আছে প্ৰতিটোৰ পৰিসীমা আৰু কালি উলিওৱা ইয়াত তেনেকে তোমালোকৰ আয়তৰ যেনেকে দিয়া আছিল ইয়াত বৰ্গ উলিয়াবলৈ দিছে বৰ্গৰ দিশটো অকল দিয়া থাকিব আৰু প্ৰতিটোৰে পৰিসীমা আৰু কালি উলিয়াব লাগে ইয়াত দিশটো দিলে হ'ল কাৰণ বৰ্গৰ চাৰিটা বাহুৰে সমান হয় ক বাহুৰ দিশ দিয়া আছে 4 সেন্টিমিটাৰ উত্তৰ দিয়া আছে বাহুৰ দিশ 4 সেন্টিমিটাৰ এতেকে পৰিসীমা সমান 4 পূৰণ এটা বাহুৰ দিশ 4 পূৰণ 4 সেন্টিমিটাৰ সমান 16 সেন্টিমিটাৰ ইয়াৰ 4 লগত আমি যিকোনো এটা বাহুৰ দিশ পূৰণ কৰিলে হৈ গ'ল এটা বাহুৰ দিশ দিয়া আছিল 4 হেকানে 4 লগত আমি 4 পূৰণ কৰি 16 সেন্টিমিটাৰ পালো তাৰ পিছত কালি কেনেকৈ উলিয়াম দিশ পূৰণ দিশ আৰু দিশ পূৰণ দিশ হলেও এটো মানে 4 লগত 4 এ পূৰণ কৰিব লাগিব 4 লগত 4 পূৰণ কৰি 16 বৰ্গ সেন্টিমিটাৰ ঠিক আছে পিছৰ প্ৰশ্নলৈ যাওঁ বাহুৰ দিশ 7 সেন্টিমিটাৰ উত্তৰ দিয়া আছে বাহুৰ দিশ 7 সেন্টিমিটাৰ এতেকে পৰিসীমা 4 পূৰণ এটা বাহুৰ দিশ সমান 4 পূৰণ 4 সেন্টিমিটাৰ সমান 28 সেন্টিমিটাৰ এতেকে কালি দিশ পূৰণ দিশ সমান 7 সেন্টিমিটাৰ পূৰণ 7 সেন্টিমিটাৰ সমান 49 বৰ্গ সেন্টিমিটাৰ গটো দিয়া আছে বাহুৰ দিশ 6 সেন্টিমিটাৰ উত্তৰ দিয়া আছে বৰ্গটোৰ বাহুৰ দিশ 6 সেন্টিমিটাৰ এতেকে পৰিসীমা উলিয়াবলৈ আমি কি কৰিম 4 লগত এটা বাহুৰ দিশ পূৰণ কৰিম আৰু এটা বাহুৰ দিশ দিয়া আছে 6 4 পূৰণ 6 সেন্টিমিটাৰ সমান 24 সেন্টিমিটাৰ কালি দিয়া আছে দিশ পূৰণ দিশ 6 সেন্টিমিটাৰ পূৰণ 6 সেন্টিমিটাৰ সমান 36 বৰ্গ সেন্টিমিটাৰ তাৰ পিছত আহিব ঘ বাহুৰ দিশ দিয়া আছে 9 সেন্টিমিটাৰ উত্তৰ হ'ব দিয়া আছে বৰ্গৰ এটা বাহুৰ দিশ 9 সেন্টিমিটাৰ এতেকে পৰিসীমা হ'ব 4 পূৰণ এটা বাহুৰ দিশ সমান 4 পূৰণ 9 সেন্টিমিটাৰ সমান 36 সেন্টিমিটাৰ আৰু কালি হ'ব দিশ পূৰণ দিশ 9 সেন্টিমিটাৰ পূৰণ 9 সেন্টিমিটাৰ সমান 81 বৰ্গ সেন্টিমিটাৰ 7 এটা আয়তৰ প্ৰস্থ 7 সেন্টিমিটাৰ আৰু পৰিসীমা 36 সেন্টিমিটাৰ আয়তটোৰ দিশ কিমান এটা আমাক আয়তটোৰ দিশ উলিয়াবলৈ দিছে পৰিসীমা আৰু কি দিয়া আছে প্ৰস্থ দিয়া আছে আমি কেনেকৈ উলিয়াম এটো তোমালোকে বুজি ললে ভালদৰে পাৰিবা নহলে অকমান টান নিচিনা লাগে দিয়া আছে আয়তটোৰ প্ৰস্থ 7 সেন্টিমিটাৰ পৰিসীমা 36 সেন্টিমিটাৰ এতিয়া আমাক কি উলিয়াবলৈ দিছে আয়তটোৰ দিশ হ'ব আয়তটোৰ দিশ কিমান হ'ব ইয়াত পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ এটো আমি আগতে পাইছোৱে হয়নে পৰিসীমা কেনেকৈ উলিয়াই আমি আগতে পাইছো ফৰ্মুলাটো তোমালোকৰ মুখস্থ লাগিব এই সূত্ৰটো মুখস্থ লাগিব এটো পাতি লোৱাৰ পিছত আমি পৰিসীমাৰ ঠাইত পৰিসীমা দিয়া আছিল 36 সেন্টিমিটাৰ এটো 36 পাতি দিম আৰু এফালে 2 পূৰণটো এনেকৈ থাকিব আৰু দিশ যোগ প্ৰস্থ দিশ আৰু প্ৰস্থৰ ঠাইত আমি প্ৰস্থ 7 সেন্টিমিটাৰ দিয়া আছে এটো পাতি দিলো কিন্তু দিশটো দিয়া নাই কাৰণে এটো এনেকৈ থাকিব এতিয়া এফালে 36 ৰ লগত কি কৰিম এই দুইটো যে এফালে পূৰণ হৈ আছে আমি সমানৰ যদি এফালে লৈ আহো এই দুইটোক যেতিয়া আমি পূৰণ হৈ থকা দুইটো এফালে লৈ আহিম এফালে আহিলে হৰণ হৈ যাব এই দুইটো এফালে আহি 36ক আমি হৰণ 2 পাতিব 36 হৰণ
2 পাতিব লাগিব আৰু এফালে এই দিশটো থাকি আহিলে আমি ব্ৰেকেটটো এতিয়া উঠাই দিব পাৰিম কাৰণ আৰু ব্ৰেকেটৰ বাহিৰত আৰু একো নাই 2 এফালে লৈ আহিলো হৰণ কৰি এফালে পূৰণ হৈ আছিল এফালে হৰণ হ'ল এতিয়া দিশ যোগ 7 সেন্টিমিটাৰ এটো আমি ব্ৰেকেটটো খুলি দিলো বন্ধনীটো খুলি দিলো এফালে সমান এতিয়া 36ক 2 হৰণ কৰিলে 18 পালো হয় না 18 তোমালোকে হৰণ হয়তো শিকিছা 18 পালো আৰু এইফালে যে হাতটো যোগ হৈ আছিল এই যোগ হৈ থকা হাতটো এইফালে লৈ আহা লগে লগে সমানৰ যদি এফালে আমি যেতিয়া লৈ আহিম এটো এফালে আহিলে বিয়োগ হৈ যাব এফালে যোগ হৈ থকাটো এফালে আনিলে বিয়োগ হৈ যায় হেতু ভালদৰে মনত ৰাখিবা আৰু যদি বিয়োগ আনিলে এফালে আহিলে যোগ হৈ যায় আৰু হৰণটো পূৰণ হৈ যায় পূৰণটো হৰণ হৈ যায় এটো মনত ৰাখিবা ঠিক আছে এতিয়া এফালে থাকি আহিলে দিশ আৰু আমাৰ উলিয়াবলে লাগে দিঘে হয় না সেইকাৰণে আমি এতিয়া এফালে হাতটো এফালে যোগ হৈ আছিল এফালে লৈ আহিলে এফালে বিয়োগ হ'ল 18 ৰ পৰা হাত গলে 11 সেন্টিমিটাৰ সমান দিশ হয় না এটা মানে দিশ আমি উল্টাকে আছে দিশটো হল 11 সেন্টিমিটাৰ আমি আকৌ এনেকে ভালকে পাতি দিম দিশ সমান 11 সেন্টিমিটাৰ একেবাৰে সহজ তোমালোকে ভালদৰে খালি বুজি লবা তাৰ পিছত দিয়া আছে 8 নম্বৰটো এটা আয়তৰ দিশ 12 সেন্টিমিটাৰ আৰু পৰিসীমা 40 সেন্টিমিটাৰ আয়তৰ প্ৰস্থ কিমান এটো হতি একে ইয়াত যেনিবা প্ৰস্থ দিয়া আছিল এটো কোৱেশ্চনত তোমালোকৰ দিশ দিছে ইয়াত দিয়া আছে উত্তৰ দিয়া আছে আয়তৰ দিশ 12 সেন্টিমিটাৰ পৰিসীমা 40 সেন্টিমিটাৰ এটাকে প্ৰস্থ হ'ব এতিয়া আমি আগৰ নিচিনাকে ফৰ্মুলাটো পাতিলম পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ ইয়াত আমি এই পৰিসীমা দিয়া আছে 40 সেন্টিমিটাৰ হেতু পাতি দিম আৰু সমান 2 পূৰণ দিশটো দিয়া আছে নহয় 12 টো পাই দিম যোগ প্ৰস্থটো এনেকৈ থাকি যাব এতিয়া আমি এই 2টো এফালে পূৰণ হৈ আছিল এফালে লৈ আহিম 40 ৰ ওচৰলৈ লৈ আহিলে এটো কি হ'ব 40 হৰণ 2 হৈ যাব সমান এফালে আমি বন্ধনীটো খুলি দিম খুলি দি 12 যোগ প্ৰস্থ এটোকে আমি আকৌ এনেকৈ লিখি দিম তাৰ পিছত তোমাৰ 40ক 2 হৰণ কৰি আমি 20 পালো এই দুটা হৰণ কৰি আমি 20 পালো এই 20ৰ লগত আকৌ এইফালে যে 12টো আছিল 12টোৰ আগত একো নাই মানে কি আছিল যোগ আছিল হয় না 12ৰ আগত একো নাই মানে ইয়াত যোগ থাকে সেইকাৰণে এই 12টো যদি আকৌ আমি এফালে লৈ আহো তেতিয়া কি হ'ব এটো বিয়োগ হৈ আহিব আৰু আমি প্ৰস্থটো উলিয়াবৰ কাৰণে এটো এফালে লৈ আহিব লাগিব মানে এটো লৈ আহা লগে লগে এফালে বিয়োগ হৈ গল 20ৰ পৰা আৰু 12 গলে আমি পালো 8 এতিয়া প্ৰস্থটো কিমান পালো 8 এফালে আমি ভালকে লিখি দিম এটাকে প্ৰস্থ সমান 8 সেন্টিমিটাৰ একেবাৰে সহজ তোমালোকে ভালদৰে বুজি লবা ঠিক আছে তোমালোকৰ আৰু পিছৰ পাঠৰ যদি প্ৰশ্ন উত্তৰ লাগে মোক কমেন্টত জনাবা আৰু তোমালোকৰ বছৰিকা পৰীক্ষা আৰু দ্বিতীয় গোট পৰীক্ষাৰ আহিব লগিয়া পাঠসমূহ মই আকৌ পুনৰ বনাই আছো তোমালোকক নিশ্চয় দিম আৰু তোমালোকৰ বেলেগ কিবা পাঠ লাগিলে বা বেলেগ বিষয়ৰ প্ৰশ্ন উত্তৰ লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তোমালোকে লাইক কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু কিবা বুজি নাপালে প্ৰশ্ন সুধিব পাৰা ঠিক আছে ধন্যবাদ হেখলৈকে চোৱাৰ বাবে